অসমৰ নৱমানৰ ছাত্ৰ-ছাত্ৰীসকল সমাজ বিজ্ঞানৰ খণ্ডৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান তৃতীয় খণ্ডৰ পাঠ চৰকাৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ পাঠৰ কিছু প্ৰশ্ন উত্তৰ জ্ঞান চেনেলৰ জৰিয়তে আগবঢ়াইছোঁ। তোমালোকে চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। প্ৰথম প্ৰশ্নটো আহিছোঁ, চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন আছিল? এইটো তোমালোকে জানা নিশ্চয়। এইটো হ'ল উত্তৰ হৈছে প্লেটো। বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ? ইয়াৰ উত্তৰ হৈছে গণতান্ত্ৰিক চৰকাৰ। সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে ইংলেণ্ড। সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন? চৰকাৰ প্ৰধান হ'ল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধান হ'ল নামমাত্ৰ কাৰ্যপালিকা। ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰ চৰকাৰ থাকে? ইয়াৰ উত্তৰ হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰ থাকে। ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা। এইটোৰ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ। এক কেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে জাপান। যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি? ইয়াৰ উত্তৰ হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ। ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে? ইয়াৰ উত্তৰ হৈছে যুক্তৰাষ্ট্ৰীয় চৰকাৰ আছে। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? ইয়াৰ উত্তৰ হৈছে নাই।